নমস্কাৰ ৰাইজসকল, আজি মই লৈ আহিছোঁ মাংসৰ ষ্টাইলত ৰঙালাও সৈতে মাছৰ জোল। আপোনালোকে চাগে বহুতে এইটো ৰেচিপি ট্ৰাই কৰিছেই, কিন্তু যোনে যোনে নাই কৰা তেওঁলোকৰ কাৰণে খুব ভাল ভিডিঅ' লৈ আহিছোঁ মই এইটো। আপোনালোকে এনেদৰে এবাৰ বনাই খাবচোন। আপোনালোকে নিজেই যেতিয়া এবাৰ বনাই খাব, তেতিয়া আলহী আহিলে আপোনালোকৰ এনেকৈয়ে বনাই দিবলৈ মন যাব। মানে খাই বহুত ভাল লাগে। আপোনালোকে এবাৰ এনেকৈ বনাবচোন। আৰু মোৰ ভিডিঅ'বোৰ যোনে যোনে চাই আছে তেওঁলোকে লাইক এটা কৰি দিব। আৰু এই ভিডিঅ'টো প্লিজ আপোনালোকে শেষলৈকে চাব। এতিয়া মই ফাৰ্ষ্টতে মাছখিনি ফ্ৰাই কৰি লৈছোঁ। মাছখিনি ফ্ৰাই কৰি আপোনালোকে জানেই আৰু যে একেখন কেৰাহীতেই বনাব লাগে, তেতিয়া টেষ্টটো ভাল হয়। মই প্ৰথমতে পিঁয়াজখিনি সৰু সৰুকৈ কাটি সেই একেখন কেৰাহীতে ধুনীয়াকৈ ভাজি লৈছোঁ। আৰু লগতে আদা নহৰু অলপ থেতালি লৈ তাতে দি দিছোঁ। অকণমান এইখিনি ভাজি থাকিব। ধুনীয়াকৈ ভাজি ভাজি মাংসৰ ষ্টাইলত যেতিয়া অকণমান মছলাটো লাগিবই ন, মাংস ষ্টাইলৰ মছলাখিনি গোটেইখিনি দিব দেই আপোনালোকে। মই প্ৰথমতে মছলা দিয়াৰ আগত বিলাহী এটা, ৰঙা বিলাহী দিব দেই, কালাৰটো ধুনীয়া আহে। ৰঙা চাই বিলাহী এটা ধুনীয়াকৈ এটাই দিছোঁ, বেছি বিলাহী নাই দিয়া। বিলাহীটো ধুনীয়াকৈ দি ল'লোঁ। তাতে মই এয়া মছলাখিনিও দি দিলোঁ। মছলাখিনি দিয়াৰ পাছতে নিমখখিনিও ছটিয়াই দিলোঁ। একেবাৰতে মই ছটিয়াই দিছোঁ দেই, মানে গোটেই তৰকাৰীখনত যিমানখিনি নিমখ লাগিব মই একেলগতে ছটিয়াই দিছোঁ। বিলাহীখিনি যেতিয়া মছলা নিমখ গোটেইখিনি মিক্স হৈ যায়, তেতিয়াই মই ৰঙালাও আৰু আলু ধুনীয়াকৈ কাটি লৈছিলোঁ, এইখিনি মই তাতে দি দিলোঁ। ধুনীয়াকৈ আপোনালোকে এনেকৈ হেতাখনেদি ধুনীয়াকৈ মিহলাই পেলাই অকণমান সময়ৰ কাৰণে ঢাকি দিব। ঢাকি দিয়াৰ পাছত চব এয়া অকণমান কমি গ'ল। আপোনালোকে অকণমান ভালকৈ লৰাই ল'ব। লৰাই লৈ তাত অকণমান পানী দিব, যাতে ৰঙালাও আৰু আলুটো অকণমান ছফ্ট হৈ যায়। সেইকাৰণে পানীটো দি অকণমান দেৰিলৈকে ঢাকি দিব। ঢাকি পেলাই চব এয়া একদম ধুনীয়াকৈ ৰঙালাওখিনি ছফ্ট হৈ গ'ল। আপোনালোকে আলুখিনি নাভাঙিব, কিন্তু ৰঙালাওখিনি ধুনীয়াকৈ হেতাখনে ভাঙি ল'ব। এয়া চব ধুনীয়াকৈ ভাঙি ল'লোঁ। এতিয়া মই উতলা গৰম পানী এনেদৰে দি দিলোঁ। উতলা গৰম পানীখিনি দি দিলে টেষ্টখিনি ধুনীয়া হয়। ঠাণ্ডা পানী দিলে অকণমান টেষ্টটো হেৰহেৰীয়া হৈ যায়, সেইকাৰণে আপোনালোকে গৰম পানীয়ে ব্যৱহাৰ কৰিব। এতিয়া মই ধুনীয়াকৈ লৰাই ল'ম। চাওক ধুনীয়াকৈ উতলি গৈছে। এতিয়া মই ফ্ৰাই কৰি থোৱা মাছখিনি এনেদৰে দি দিম। মাছখিনি দি দিয়াৰ পাছত অকণমান সময়ৰ কাৰণে মই ঢাকি দিম। ঢাকি দিয়াৰ পাছত ধনিয়াকেইডাল ছটিয়াই লৈ পেলাই আপোনালোকে গেছটো অফ কৰি দিব। এয়া চাওক মই বনোৱা মাছৰ ৰঙালাও জোল। আপোনালোকে এনেদৰে এবাৰ বনাই খাবচোন। মোৰ ভিডিঅ'বোৰ যোনে যোনে চাই থাকে তেওঁলোকে মোক লাইক এটা কৰি দিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু যোনে যোনে মোক ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকেও মোক ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মই ভিডিঅ' দি থাকিম, আপোনালোকে মোৰ ভিডিঅ' পাই থাকিব। থেংক ইউ।